নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান বিশাল আকাশৰ সমান। অ ছাৰ এইটোৱে সময়। কি এইটোৱে সময়? এই মনৰ কথা কোৱাৰ মানে আৰে বহাগ মানে হৈছে প্ৰেম। গছেও নতুন পাত সলালে। মই কি কৰিব লাগে এতিয়া? আৰে বিচনাৰ বেডশ্বীটখন সলাওক আৰু। কি বিচনাৰ বেডশ্বীটখন সলাওক? আৰে কুমকুম বাইদেউক বিয়া পাতিল। ননচেন্স। ঐ ৩০ ঐ ৩০ ৩০ৰ আগতে বিয়া নাপাতিলি অ ককা আইতি। হ'ব বহুত বেয়া শুনিছো। এনেকে বিহু নাগায়তো। ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ। জয় লৈ যাওক লৈ যাওক লৈ যাওক। আৰে নীলাই খুৰাক মই বুজাম। পাগল লৈ যাওক না। ঐ শুনচোন কেটমান ঐ এইডাল টকটকাই নাথাকিব ৰ'বচোন। তই গৈ ৰিচাহঁতক পটক বজালে মোৰ মূৰতে বজাব। আৰু ইমান যদি বজাবলৈ মন গৈছে কাণত তুলি ভালকে নবজা কিয়? নাই নাই বাচ্চাতে কাণত ঢোল ল'ব নালাগিছে। কাণত ঢোল ল'লে মাটিত ঢোল চুচৰি যাব। এনেকে কাজিয়া কৰিলে চৰাই চিৰিকটি লৈ বিহু মাৰিবলৈ গৈছো বুলি ভাবিব। অ আকিতা মই কৈছো যে বিহু নাম যে শুনিছো এয়া চাওক মোৰ গা হাতখন এখন কৈছে হাতখন এখন বিহু মাৰো। সেইটোকেতো মই কৈ আছো আৰু ৰিহাৰ্চেল নহলে কেনেকে যাবি? যা ৰিচাহঁতক মাতগেচোন। মই থানা পেউন পেউনটো কি? ফাইলি ভাল কিবাল কৰে যে পিয়নৰ নামটো এতিয়া পেউনহে কৰিলে নেকি? এইটো কাম কৰিলে তই মানে পিয়ন হবি। ৰাকেশ দা ঐ আহিলা। মোৰ ভাড়া ঘৰৰ মালিকনীকো মাতি দিলো। তুমিও মানুহ মাতিলা ইফালে কেকেদাও মানুহ মাতিছে মানে কেছটো কি? আৰে নাচনী সৰু হলে ভালহে। আহা বুজিছো কিন্তু সেই কথাটো মইহে কম কাৰণ মইহে লিডাৰ। কিহৰ লিডাৰ তুমি? হুঁচৰি দলৰ। তোমাক কোনে পাতিলে লিডাৰ? তোমালোকে পাতিলা দেখোন। কেতিয়া পাতিলো আমি? হ'ব দিয়া বোলো তোৰ ৰাকেশে লিডাৰ মুঠতে হুঁচৰিটো হ'ব লাগে। ময়ো ছাপোৰ্ট কৰিছো। ময়ো ছাপোৰ্ট কৰিছো। ধন্যবাদ দেই তোমালোকৰ সমৰ্থনত মই লিডাৰশ্বিপটো গ্ৰহণ কৰিম। এতিয়া আমি নেক্সট ষ্টেপটোলৈ যাওঁ নিজৰ বুলি।